হাই হেল্ল' ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো আপোনালোক সকলোকে ৰঙালী বিহু হিয়াৰ পৰা ওলগ যাইছোঁ আৰু মই জয়ন্ত আপোনালোকক স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আপোনালোকে চাই আছে জয়ন্ত বেহালি ইউটিউব চেনেল। তো আমি আজি গৈ আছোঁ গাংমু থানত বাকৰিত বিহু প্ৰদৰ্শন কৰিবলৈ আৰু তালৈ আহি আছে আপোনাৰ বিশ্বনাথ চাৰিআলি গুপ্তকাশী সাংস্কৃতিক গোষ্ঠী আৰু তেখেতসকলক আজি আমি লগ হ'ম, একেলগে বিহু প্ৰদৰ্শন কৰিম। তেখেতসকলেও বিভিন্ন জনগোষ্ঠী, অসমৰ বিভিন্ন জনগোষ্ঠীৰ বাদ্য লগতে নৃত্য প্ৰদৰ্শন কৰিব। তো বলক ভিডিঅ'টো চাই থাকক আৰু যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড সকলো ৰাইজক গুপ্তকাশী সাংস্কৃতিক গোষ্ঠীৰ তৰফৰ ৰঙালী চাৰিআলিৰ পৰা কেইবাজনো যুৱক যুৱতী লগ হৈ এইবাৰ আৰম্ভ কৰিব লৈছোঁ। আমি বিভিন্ন জাতি জনগোষ্ঠীৰ সমাহাৰেৰে এই দলটি আৰম্ভ কৰিছোঁ আৰু ৰাইজৰ যথেষ্ট সঁহাৰিও পাইছোঁ আৰু ৰাইজৰ আশীৰ্বাদ পালে আমি আগবাঢ়ি যাম বুলি আশা ৰাখিছোঁ আৰু ৰাইজৰ সঁহাৰি পাইছোঁ বাৰু। চাওঁ আৰু কেনেকৈ যোগাযোগ কৰিব পাৰিব? ফেচবুকত এটা পেজ আছে গুপ্তকাশী সাংস্কৃতিক গোষ্ঠী আৰু নহ'লে নাম দি আছে, মোৰ নাম কুমাৰ আপোনালোকে কণ্টেক্ট কৰিলে বিচাৰি পাব। দৰ্শকসকলে দেখি আপোনালোক মানুহৰ বাবে যদিহে অকণো নাভাবে সঁচাই আজিৰ এই ব্যক্তিকেন্দ্ৰিক পৰিৱেশৰ মাজত মানুহে মানুহৰ বাবে আমাৰ এই সংস্কৃতিৰ দৰে অলপো নাভাবে। অত্যাধিক কৃত্ৰিমতা আৰু পেচাত্যৰ প্ৰলোভনে গ্ৰাস কৰি পেলোৱা আমাৰ এই সাংস্কৃতিক ঐতিহ্য আজি যেন অস্তিত্বহীনতাৰ পথত। শ্ৰদ্ধা ৰাইজ, আমি অসমীয়া নহল দুখীয়া বুলি সান্তনা লভিলে নহব। আছে হেংদাং লোৱা নাই, ললে হেংদাং ৰক্ষা নাই বুলি নিজকে আস্থা লাভ কৰিলেও নহব। এতিয়া হেংদাং হাতত তুলি লোৱাৰ সময় সমাগত। হত্যা, হিংসা, লুণ্ঠন, ধৰ্ষণ আদি অপসংস্কৃতিয়ে চূৰ্ণ বিচূৰ্ণ কৰি পেলোৱা আমাৰ এই সাংস্কৃতিক ঐতিহ্য আমি ধৰি ৰাখিবই লাগিব। শ্ৰদ্ধাৰ ৰাইজ, আমি আজিৰ অনুষ্ঠান
সাংস্কৃতিক ঐতিহ্য আমি ধরে রাখিবই লাগিব। শ্ৰদ্ধাৰ ৰাইজ, আমি আজিৰ অনুষ্ঠান সামৰিবলৈ ওলাইছোঁ। আহকচোন, আমাৰ অনুষ্ঠানৰ সামৰণিৰ শেষ মুহূৰ্ত আমাৰ জাতীয় স্বাৰ্থত, আমাৰ জাতীয় সংগীতটিৰ সন্মানৰ স্বাৰ্থত সকলোৱে খন্তেক সময়ৰ বাবে থিয় হৈ দিওঁ। সকলোকে অসমীয়া বুলি নিজকে পৰিচয় দি